নমস্কাৰ আসাম এক্সাম কেয়াৰ চেনেলৰ পৰা স্বাগতম জনাইছো 2024 বৰ্ষৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ মই কমন কোশ্চেন দেখাই দি আছো মই যেই কেইটা কওঁ সেই কেইটা ভালদৰে চালে হৈ যাব সমাজ বিজ্ঞানৰ সোশিয়াল সায়েন্সৰ ইতিহাস পাঠত মই কমন কোশ্চেন দেখাই দি আছো ইয়াৰে প্ৰথম পাঠটো হৈছে বংগ বিভাজন আৰু স্বদেশী আন্দোলন এই পাঠত মুঠ মাৰ্ক থাকিব 6 মাৰ্ক এটা লং কোশ্চেন 4 মাৰ্কৰ আহিব আৰু এটা 2 মাৰ্কৰ শৰ্ট কোশ্চেন আহিব ঠিক আছে শর্ট কোশ্চেনের ভিতৰত একেবারে বেশি ভয় খাব নালাগে শর্ট কোশ্চেনে আহি যায় যেনেকুৱা আছে 1773 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন অনুসৰণ কৰিছিল এনেকুৱাকৈ প্ৰশ্ন আহিব যেনেকুৱা আহিব পাৰে ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল 1826 চনৰ 24 ফেব্ৰুৱাৰী এনেকুৱাকৈ প্ৰশ্ন আহিব ঠিক আছে লং কোশ্চেনৰ ভিতৰত 4 মাৰ্ক এই পাৰ্টত থাকিব ইয়াৰ পৰা এই লং কোশ্চেন এটা চাব লাগিব বংগভংগৰ আঁচনিৰ প্ৰথম দফা 4টা দফা আহিব হা এডি আছে 3টা নেক্সট পৃষ্ঠাত আছে এইটো মুঠ আছে কিমানটা খ এইটো 4টা পঢ়িলে হৈ যাব ঠিক আছে তাৰ পিছত তোমাক চাব লাগিব স্বদেশী আন্দোলনৰ ফলাফল ওকে এটা 4 মাৰ্কত থাকিব পাৰে এটা ভালদৰে চাব তাৰ পিছত চাব লাগিব স্বদেশী আন্দোলনৰ মহিলাৰ ভূমিকা ঠিক আছে এইটো 4 মাৰ্কত কৰিব ঠিক আছে আৰু এনেকুৱাকৈ যিকোনো এই যে কাহিনী বিলাক দিয়া আছে কাহিনীৰ পৰা শর্ট কোশ্চেন কাটিব পাৰে ঠিক আছে ভালদৰে চাব লাগিব আৰু পঢ়িব লাগিব আৰু কমন কোশ্চেন এইবিলাক চাব লাগিব মুসলিম লীগৰ প্ৰতিষ্ঠাতা এইটো আহিব পাৰে তাৰ পিছত চাব স্বদেশী আন্দোলনৰ অৱদান এইটো খাটাং আহিব তাৰ পিছত চাব লাগিব অনুশীলনৰ প্ৰশ্নবিলাক এই অনুশীলনৰ সমূহ উত্তৰ প্ৰশ্ন এইবিলাক সকলোখিনি পঢ়িব লাগিব আৰু মই এইটো লং কোশ্চেনৰ ভিতৰত দেখাই দিম যি কেইটা মই দেখাই দিম সেইখিনিয়ে চাব ঠিক আছে এই প্ৰত্যেক এইটোত এটাও নালাগে ঠিক আছে এই 4 মাৰ্কটো চাব হা 4 মাৰ্কটো চাব আৰু 6 মাৰ্কটো চাব আৰু 7 নম্বৰটো ফলাফল স্বদেশী আন্দোলনৰ 3টা ফলাফল 3টা আছে 4টা দিব পাৰে আছে 8 নম্বৰটো পঢ়িব হা ঠিক আছে স্বদেশী আন্দোলনৰ 4টা অৱদান উল্লেখ কৰা এটি 3টা দি আছে মই নেক্সট পৃষ্ঠাত আপোনালোকক মই দেখাই দি আছো ওতে বহুত আছে ঠিক আছে এটো চাব লাগিব তাৰ পিছত চমু টকা ইয়াৰ পৰা নাহে তাৰ পিছত মই দ্বিতীয় পাঠত আহিলো এই দ্বিতীয় পাঠত থাকিব মুঠ থাকিব 7 নম্বৰ এটা আহিব লং কোশ্চেন 4 মাৰ্কৰ আৰু শর্ট কোশ্চেন 3 নম্বৰ থাকিব ঠিক আছে ইম্পৰ্টেন্ট ৰাওলাট এণ্ড কেতিয়া হৈছিল 1919 চনত সত্যাগ্ৰহ অহিংসা কিমান চনত হৈছিল 1919 চনত তাৰপিছত জালিয়ানৱালাবাগ হত্যাকাণ্ড কিমান চনত হৈছিল 1919 চনত এইবিলাকে আহিব এমসিকিউ ঠিক আছে বিএসএ অসহযোগ আন্দোলন কিমান চনত হৈছিল 1920 ৰ পৰা 22 চনত এই মূল কথাখিনি এই চন তাৰিখবিলাক আছে এইটো ভাল কৰি চাব না ইয়াৰ পৰা এমসিকিউ বিএসএ আহিব ঠিক আছে ইয়াৰ পৰা আহিব ঠিক আছে এতিয়া মই অনুশীলনী লৈ যাওঁ এইটো শর্ট অনুশীলনী শর্ট কোশ্চেন বিলাক কৰিব লাগিব এই লং কোশ্চেনৰ কোশ্চেনখিনি 100% দেখাই দিম মই এইটো আহিব ঠিক আছে এই 3 নম্বৰটো 1920 ৰ পৰা 22 চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল এইটো পঢ়িব লাগিব আৰু 4 নম্বৰটো পঢ়িব লাগিব এই দুইটা মই কলো খাটাং আৰু ইয়াৰ বাহিৰে পঢ়িব নালাগে ঠিক আছে তাৰ পিছত তৃতীয় নম্বৰ পাঠত আহিলো মই অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ ঠিক আছে ইয়াত থাকিব 7 নম্বৰ লং কোশ্চেন 4 মাৰ্কত থাকিব আৰু 3টা ভিএসএ এমসিকিউ হে ঠিক আছে এই এনেকুৱা ধৰণৰ কোশ্চেন আহিব অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব এইটো 4 মাৰ্কৰ কাৰণে 100% আহিব ঠিক আছে এইটো চাব আপোনালোকে এইটো একেবাৰে ধন নিয়ে ঠিক আছে ফুলগুৰিত হোৱা 100% আহিব ঠিক আছে তাৰপিছত এইটো পঢ়িব লাগিব পত্ৰুঘাটৰ কৃষক বিদ্ৰোহ ঠিক আছে অনুশীলনৰ শর্ট কোশ্চেন বিলাক এইবিলাক চাব ইয়াৰ পৰা এটা নহলে দুটা আহিব ঠিক আছে চাব লাগিব লং কোশ্চেনৰ ভিতৰত চাব লাগিব 4 মাৰ্কৰ কাৰণে 1 নম্বৰটো চাব ঠিক আছে 2 নম্বৰটো ইম্পৰ্টেন্ট আছে এইটো মই ভাবো 4 নম্বৰটো পঢ়িব 4 নম্বৰ এই 4টা কোশ্চেনতে গুৰুত্ব আছে ঠিক আছে 4টা মই ভাবো ভাল কৰি কইলে ভাল হ'ব হা এই 4টাৰ ভিতৰত এটা আহিব পাৰে ঠিক আছে এই পাৰ্টটো মোস্ট ইম্পৰ্টেন্ট পাৰ্ট এইটো 4টা পঢ়ি যাব ঠিক আছে তাৰপাছত মই কলো ফুলগুৰিত হোৱাৰ ওপৰত এটি টকা লিখা এইটো পঢ়িব
বাকীবিলাক একো কৰিব নালাগে, অলপ চাব পাৰে। 7 নম্বৰটো 1894 চনত শত্ৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহ এটি খতিয়ান দাঙি ধৰা, এইটো পঢ়িব আৰু এই বেলেগটো একো নাচাব, ঠিক আছে। তাৰপিছত 4 নম্বৰ পাৰ্টটোত আহিলো, এইটো আছে 5 নম্বৰী লং কোৱেশ্চন এটা আহিব আৰু 3 নম্বৰী শৰ্ট কোৱেশ্চন আহিব এটা এটাকৈ, ঠিক আছে। অসমীয়া ভাষা উন্নতি সাধনী সভা এটা 100% আহিব, ঠিক আছে, ভালকৈ চাব এইটো। তাৰপিছত জোনাকী যুগ যে আছে এইটো লং কোৱেশ্চন নাহে, ইয়াৰ পৰা এটা ৰিডিং পঢ়িব, ইয়াৰ পৰা শৰ্ট কোৱেশ্চন এটা কোৱেশ্চন আহিব পাৰে, ঠিক আছে, 1 নম্বৰী। তাৰপিছত কৈছে অসম ছাত্ৰ সন্মিলন, ঠিক আছে, এইটো ইয়াৰ পৰা শৰ্ট কোৱেশ্চন আহিব পাৰে। এই ৰায়ত সভা ইয়াৰ পৰা শৰ্ট কোৱেশ্চন আহিব পাৰে, এইবিলাক লং কোৱেশ্চন নাহে, ঠিক আছে। আহোম সভাৰ কাৰণে শৰ্ট কোৱেশ্চনৰ কাৰণে পঢ়িবা, ঠিক আছে। এইটো লং কোৱেশ্চন 100% আহিব। যোৰহাট সাৰ্বজনিক সভা, ঠিক আছে, এইটো ভালদৰে পঢ়িব। আহিব উদ্দেশ্য আৰু কাৰ্য, ঠিক আছে, এইটো 5 মাৰ্কৰ কাৰণে 100%। তাৰপিছত লং কোৱেশ্চনৰ কাৰণে আছাম এছ'চিয়েশ্যন পঢ়িব লাগিব, 5 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট, এইটো লং কোৱেশ্চনৰ কাৰণে ইম্পৰ্টেণ্ট। অসম প্ৰদেশ কংগ্ৰেছ কমিটি, ঠিক আছে, 100% এইবিলাক কোৱেশ্চন আহি থাকে। এইটো স্বদেশী আন্দোলন আৰু অসম, ঠিক আছে, এইটো লং কোৱেশ্চনৰ কাৰণে পঢ়ি থবা। তাৰপিছত এইটো পঢ়ি থব লং কোৱেশ্চনৰ কাৰণে অসহযোগ আন্দোলন আৰু অসম, এইটো নাচালে হ'ব, ঠিক আছে। এইটো শৰ্ট কোৱেশ্চনৰ কাৰণে অলপ পঢ়িলে ভাল হ'ব, ঠিক আছে। এইবিলাক শৰ্ট কোৱেশ্চনৰ কাৰণে পঢ়িব হা, ঠিক আছে, এইটো ভালদৰে চাব লাগিব। এইটো কেনেকুৱা কোনে পঢ়িছে মইতো নাজানো, যিজনে ভালকৈ পঢ়িছে ভাল ৰিজাল্টহে কৰিব, ঠিক আছে। মই তাক কমন কুৱেশ্চন দি আছোঁ, আপোনালোকে ভালদৰে চাব, এইকেইটা দিন ভালকৈ মনোযোগ সহকাৰে পঢ়িবা, ঠিক আছে। এইটো লং কোৱেশ্চন নাহে, শৰ্ট কোৱেশ্চনৰ কাৰণে পঢ়িবা। অসম কৃষি বিদ্যালয় এনেকুৱা এইটো শৰ্ট কোৱেশ্চন আহিব পাৰে, যেনেকুৱা 1948 চনত নগাঁৱত অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হয়, ঠিক আছে, এনেকুৱাকৈ শৰ্ট কোৱেশ্চন আহিব। শৰ্ট কোৱেশ্চন মইতো ভাবোঁ এইটো এই শৰ্ট কোৱেশ্চনখিনি সকলোৱে পঢ়িছা ভালদৰে, মই জানো। যিজন ল'ৰা বা ছোৱালীয়ে হওক পঢ়াৰ স্বপ্ন দেখে সেইটো পঢ়িয়ে থাকে, ঠিক আছে। এইটো মই দেখাই দি আছোঁ, মই অলপ আগতে মই ক'লোঁ লং কোৱেশ্চনখিনি দেখাই দিছোঁ, কোনে যিটো কৈছোঁ সেইটো ইয়াতে আছে, মোক বেছিকৈ নকওঁ, ঠিক আছে। এতিয়া মই 8 নম্বৰ পাৰ্টটোত আহিলোঁ, ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক। এইটোত মুঠ নম্বৰ আছে 7 নম্বৰ, মুঠ টোটাল নম্বৰ। তাৰে ভিতৰত 3 নম্বৰী এটা লং কোৱেশ্চন আহিব আৰু 1 মাৰ্কৰ 4টা কোৱেশ্চন আহিব, ঠিক আছে। এইটো মই লিখি লৈছোঁ আপোনাৰ কাৰণে, কোনোবাই যদি বুজি নাপায় সেইকাৰণে এইটো মাৰ্ক মই কিতাপত লিখি লৈছোঁ, ঠিক আছে। গতিকে এই পাৰ্টটোত 1 নম্বৰী কোৱেশ্চন আহিব 4টা, ঠিক আছে। তেনেহ'লে এই পাৰ্টটো গোটেই ভালদৰে চাব লাগিব। যেনেকুৱা আছে 21 জুন 2015 তাৰিখে নতুন দিল্লীত অনুষ্ঠিত আন্তৰ্জাতিক যোগ দিৱস এটা দৃশ্য, যদি কোৱা হয় আন্তৰ্জাতিক যোগ দিৱস কেতিয়া হৈছিল, 21 জুন, ঠিক আছে, এনেকুৱাকৈ আহিব। এই পাৰ্টটোত অতি চমু উত্তৰৰ প্ৰশ্ন 1 নম্বৰী কোৱেশ্চন বহুত অনুশীলনীত আছে, মই ভাবোঁ সকলোৱে ল'ৰা ছোৱালীয়ে এইবিলাক পঢ়িছে। এই প্ৰশ্নবিলাক সকলোখিনি প্ৰশ্ন একেবাৰে ইম্পৰ্টেণ্ট, ঠিক আছে, 100% ইয়াৰ পৰাই 4 মাৰ্ক দিব, ঠিক আছে। এই কুৱেশ্যনখিনি যিমান ভালদৰে চাব লাগিব, কোনে কোনে ভালদৰে পঢ়িছে আবাৰ ৰিপিট কৰা, এনেকুৱাকৈ পঢ়িব লাগিব হা, পাহৰি কোনোবাই গৈছে, ঠিক আছে, পঢ়িবা। যদি আমাৰ চেনেলত প্ৰথমে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু এনেধৰণৰ নতুন ভিডিঅ' পোৱাৰ কাৰণে